প্ৰশান্ত ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি কাতি বিহুৰ দিনটোত আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাস্তাৰ মাজত ৰখিলোঁ আৰু কেনেকৈ গছ সংৰক্ষণ কৰিব লাগে দেখিছেনে? ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে এইখনত ধুনীয়াকৈ। এয়া বেৰা চাহ দি পেলাই ধুনীয়াকৈ এয়া গছ পুলি ৰুই থোৱা আছে আৰু ইমান ধুনীয়াকৈ ৰুইছে। এইটো কি পুলি? এইটো আপোনাৰ বেল পুলি আৰু ইমান ধুনীয়াকৈ বেল পুলি ৰুইছে দেই। কিবা ভুল হয় যদি নাজানো কিন্তু বেলেই হয়। এয়া ৰুই থৈছে বেল পুলি ৰাস্তাত। এয়া দেখিছেনে? পথাৰৰ মাজত এয়া পথাৰ আছে, এইফালে এইটো ৰাস্তা আছে। কিন্তু ইমান ধুনীয়াকৈ আপোনাৰ এয়া বৃক্ষৰোপণ কৰিছে। বৃক্ষৰোপণ কৰাৰ কাৰণে আৰু ইমান ধুনীয়াকৈ বেল পুলি ৰুই থৈছে আৰু ইমান এটা ধুনীয়া সংৰক্ষণ দেখিছেনে? আৰু আছে, আগলৈ আৰু আছে, এয়া দেখুৱাইছোঁ। ধান দাই দিলে, দাই পেলাই এতিয়া আপোনাৰ দাং দিয়া বুলি কয় এইটো আপোনালোকৰ ফালে কি কয় ক'বচোন? ইয়াত আমাৰ ফালে এইটো দাং দিয়া বুলি কয়, ডাঙত দি পেলাই থোৱা বুলি কয়। মানে কেলৈ তাত থ'ব নোৱাৰে যে, আৰু নৰাটো আমাৰ গৰুক খুৱাই দিয়া হয় মানে, সেইকাৰণে আগতীয়া খেতি কৰা হয় মানে আজিকালি। কেলৈ মানে ঘাঁহ আজিকালি পাবলৈ বহুত টান, গৰু খুব কমেই পোহা হৈছে আজিকালি, কিন্তু আমাৰবিলাকৰ ঘৰত আছে। ঠিক আছে, আগলৈ আমাৰ বিহপুৰীয়া টাউন পাৰ হৈ আহিছোঁ। আমাৰ ঘৰৰ অভিমুখে গৈ আছোঁ এতিয়া বৰ্তমান। আমাৰ এইফালে ঘৰলৈ সোমাই যায় আৰু এতিয়া ঘৰলৈ গৈ আছোঁ বৰ্তমান। এয়া দিক্ৰম নদী দলঙলৈ উঠিছোঁ। আমাৰ দলং পাৰ হ'ব লাগে, এখন দলং আছে দিক্ৰম নদী, এইখন পাঁচআলি বুলি কয়। এইফালৰ পৰা আমাৰ ঘৰলৈ সোমাই যায়। এইফালে আপোনাৰ নাহৰতি থান আছে, শ্ৰী অনিৰুদ্ধ দেৱ নাহৰতি থান এইফালে আছে। আমাৰ ঘৰলৈ যায় এইফালে। আৰু দেউতাহঁতে এয়া গোটাই মেলি আজৰি কৰিলে। আৰু দেউতাই নাৰিকল কুটি আছে প্ৰসাদৰ লগত দিবলৈ, প্ৰসাদৰ লগত দিব। বৰ্তমান পুখুৰী পাৰলৈ আহিছোঁ। ঘৰলৈ আহি পেলাই মোৰ চবখিনি কাম কৰি হৈ গ'ল। দেউতাই লাগি ভাগি কাম কৰি আছিলে আৰু মই এতিয়া ওলাই আহিছোঁ অলপ এই ফিচাৰী পাৰত ওলাই আহি পেলাই এতিয়া আমাৰ ধান খেতি এনেই ইয়াৰ পৰাই চাইছোঁ অলপ ধুনীয়াকৈ। এইফালে আছে সেইবিলাক নামঘৰ ধুনীয়াকৈ সন্ধানী ভাওনা হৈ গ'ল যে আপোনালোকক যে দেখুৱাইছিলোঁ। আৰু আমি পাছফালে আহি আছোঁ, পাছফালৰ পথাৰলৈ। মা আৰু মই আমি বন্তি জ্বলাবলৈ আহিছোঁ আৰু ইয়াত লৈ আহিছোঁ। এইটো মই নিজে বনাইছোঁ, ইমান নাজানো বাৰু, দেউতাহঁতে আগফালৰ কাৰণে বনালে। আৰু এইটো বস্তুক আপোনাৰ চাকি জ্বলোৱা গছা বুলি কয় আৰু সেই গছাটো লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ ধাননিৰ মাজত পুতিম। মায়ে চাকি গছ লৈ আহিছে, মায়ে ধুনীয়াকৈ জ্বলাব। আমাৰ ধূপ চুপ কোনখিনি দিব? অঁ, এই ঢাপটোতে আমাৰ এইকণতে ওখ জেগা অকণমান আছে ধুনীয়া। মাহঁত ইমান পথাৰৰ মাজলৈ যাব নোৱাৰেতো, এইফালে আমাৰ পথাৰ আছে আৰু সেইকাৰণে আমি ইয়াতে এতিয়া চাকি গছ জ্বলাম দেই। জ্বলাই লওঁ চাকি গছ। চাকি গছ জ্বলাই আছে ধুনীয়াকৈ। চাকি জ্বলিলে এতিয়া আগফালে যাম, আমি আগফালে জ্বলাবলৈ যাম ধুনীয়াকৈ। আৰু মায়ে সেই পথাৰৰ ফালে এইফালে মাতিছে সেৱা এটা কৰিবলৈ, সেৱা ভাগ কৰি লওঁ। ঠিক আছে, এতিয়া সেৱা চেৱা লৈ লোৱা হ'ল। মায়ে সেৱা ল'লে ধুনীয়াকৈ, ময়ো অকণমান মূৰটো ধুৱাই ল'লোঁ। ঠিক আছে, এতিয়া আমি আগফালে যাম। আমাৰ আগফালৰ কি হৈ আছে আগফালে দেখুৱামগৈ ধুনীয়াকৈ। আগফালে দেখুৱাই আছোঁ আপোনালোকক, চাব মজাকৈ। এতিয়া এয়া বন্তি জ্বলাই ল'লোঁ আৰু সেইটো মানে আমি বন্তি জ্বলোৱাৰ পৰম্পৰাটো কি হয় বুলি মই মাহঁতকো সুধিছোঁ আজি। কিমানখিনি নাজানো বাৰু। মানে এইটো মানে পোকে চোকে নাখাবৰ কাৰণে মানে বছৰটোৰ এবাৰে আমাৰ তুলসী তলতো দিয়া হয়। আৰু আপোনাৰ পোকে নধৰিবৰ কাৰণে ধানখিনি আমাৰ ধৰি লওক এতিয়া যিটো এতিয়া নতুন ধান ওলাইছে, এইখিনি এতিয়া ধৰি লওক নতুন ধান ওলাইছে, এই ধানখিনি যাতে ভালে কুশলে আমাৰ ভঁৰাললৈ আহে, সেইটো কাৰণে আমি এই মানে চাকি গছ জ্বলাব লাগে আৰু সেইটোৱে নিয়ম বুলি জানো। বাকী মই ইমানখিনি নাজানো, আপোনালোকে কিবা জানিলে আৰু সেইখিনি মোক কমেণ্ট কৰি পেলাই জনাব। ঠিক আছে, ধন্যবাদ। মই এইবোৰ চাকি জ্বলাই হৈ গ'ল এতিয়া, আৰু এতিয়া ঘৰত যা যোগাৰ কৰোঁগৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এয়া মায়ে তুলসী তলত দিবলৈ চাকি গোটাই আছে ধুনীয়াকৈ। এয়া দেউতা মায়ে দুয়োটাই ক'ত চাকি ক'ত জ্বলাব কি কৰিব এইখিনি চাই আছে। এয়া দেউতাই চাকি জ্বলাই আছে গোহালি ঘৰত চাকি গছ জ্বলাইছে। মানে দেউতাই জ্বলোৱাৰ কাৰণ হ'ল যে গোহালি বছৰটোত গৰু ছাগলী কোনো বেমাৰ নহ'ব, চববিলাক ঠিক ঠাকে থাকিব, সেইখিনি দেউতাই জ্বলাই পেলাই গৈছেগৈ। আগবঢ়াই থোৱা হৈছে ধুনীয়াকৈ। প্ৰসাদ চৰসাদ একদম খাবলৈ আহিব সকলো, আৰু সকলোকে কাতি বিহুৰ ওলগ যাচি আছোঁ মাজে মাজে। আপোনালোকেও ধুনীয়াকৈ কাতি বিহুটো পাৰ কৰক।
ভাল লাগিব। নামঘৰত চাকি জ্বলোৱা হৈ গ'ল জ্বলাই জ্বলাই আছে সকলোৱে চাকি জ্বলাই। ইয়াত তুলসী তলত প্ৰসাদ খাই থকা হৈছে, মানে সকলো আহিছে প্ৰসাদ খাব কাৰণে। প্ৰসাদ চসাদ সাংস্কৃতিক অনুষ্ঠান চাবলৈ এভাগ সাংস্কৃতিক অনুষ্ঠান আজি আপোনাৰ কাতি বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠান এভাগ পাতিছিলে, তাকে চাবলৈ আহিছিলোঁ। আমাৰ ওচৰৰে এখন